জয় আই অসম। হাই গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল অসমৰ অঘাইটং ল'ৰা। মই দুলীয়াজান আহি আছিলোঁ, এতিয়া ডিব্ৰুগড় বাছ ষ্টেণ্ডত ৰৈ আছোঁ। দুলীয়াজান ইয়াতে মই কাম এটাত আহিছিলোঁ, কাম এটা চাবৰ কাৰণে আহিছিলোঁ। চাই মেলি লওঁ, আপোনালোককো দেখাম। হাই গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল অসমৰ অঘাইটং ল'ৰা। যিহেতু আমাৰ ঢকুৱাখানাৰ পৰা দুলীয়াজানলৈ ডাইৰেক্ট গাড়ী নাপায়, সেইবাবে মই ডিব্ৰুগড়লৈকে বেলেগ এখন গাড়ীত আহি আকৌ ডিব্ৰুগড়ৰ পৰা দুলীয়াজানলৈ বেলেগ গাড়ীত যাবলগীয়া হ'ল। তো আপোনালোকক বগীবিল দলঙৰ মাজৰ পৰাই সকলোখিনি দেখাই যাম বুলি আগবাঢ়িছোঁ। যিহেতু মোৰ পলম হ'ল, সেইবাবে মই ব্লগটো শ্বুট কৰিবলৈ নোৱাৰিলোঁ। ইয়াৰ পৰা সকলোখিনি দেখাই যাম, আগলৈ কি কি দেখা পাওঁ আপোনালোককো দেখাম। ব্লগটোত জড়িত হৈ থাকিব আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ল'ব, যাতে সকলোখিনি ন'টিফিকেশ্যন আপোনালোকে আগতেই চাবলৈ পায়। হাই গাইজ, এতিয়া মই ডিব্ৰুগড় টাউনৰ মাজত পালোহি। এতিয়া গাড়ীখন ষ্টেণ্ডলৈ গৈ আছে, বাছ ষ্টেণ্ডলৈ। তাৰপাছত মই দুলীয়াজানৰ গাড়ীত উঠিম আৰু এতিয়া আপোনাৰ টাইমটো 2টা বজা নাই, 1:30 বাজি হ'ল। মোৰ 2.5 ঘণ্টামান লাগিল। এতিয়া ডিব্ৰুগড়ৰ পৰা মই আকৌ দুলীয়াজান গাড়ীত উঠিম আৰু আপোনালোকক দেখাই যাম সকলোখিনি। চাই থাকক। হাই গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল অসমৰ অঘাইটং ল'ৰা। মই দুলীয়াজান আহি আছিলোঁ, এতিয়া ডিব্ৰুগড় বাছ ষ্টেণ্ডত ৰৈ আছোঁ। দুলীয়াজানৰ গাড়ীৰ কাৰণে ৰৈ আছোঁ। এতিয়া আপোনাৰ 1:40 হ'ল, এতিয়া পাইছোঁহি। আপোনাৰ 4টামানতে মই ঢকুৱাখানাত আপোনাৰ 9টা মানতে উঠিছিলোঁ গাড়ী ধেমাজিলৈকে। ধেমাজিৰ পৰা আকৌ আপোনাৰ ধেমাজিৰ পৰা 11টা বজাত উঠিছোঁ। এতিয়া আপোনাৰ 1:30মান বজাত পাইছোঁহি আৰু ইয়াত। 10 মিনিট ৰ'লোঁ ইয়াতে। তাৰপিছত এতিয়া আপোনাৰ দুলীয়াজানৰ কাৰণে গাড়ীৰ কাৰণে ৰৈ আছোঁ। বলক দেখাই আছোঁ বাটত। দুলীয়াজানৰ গাড়ীত উঠি আকৌ মই যাত্ৰা আৰম্ভ কৰিলোঁ। এইবাৰ আপোনালোকক একেবাৰে দুলীয়াজানত গৈ লগ পাম। ভিডিঅ'টোত জড়িত হৈ থাকিব আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ কিন্তু নাপাহৰিব। মই যিহেতু নতুনকৈ ষ্টাৰ্ট কৰিছোঁ সকলোখিনি, তো ভুল হ'ব পাৰে, কিবা ভুল হ'লে শুধৰাই দিব আৰু ক্ষমা কৰিব। যদি ভিডিঅ'টোত চাই ভাল লাগে তেন্তে লাইক আৰু কমেণ্ট কৰি মোক আৰু আগলৈ ভিডিঅ' বনাবলৈ উৎসাহিত কৰিব। আপোনালোকক ফাৰ্ষ্ট ব্লগটো দি মোৰ বহুত ভাল লাগিল, সেইবাবে আকৌ শ্বুট কৰিছোঁ। ধন্যবাদ। হাই গাইজ, আহি টেঙাখাট পালোহি। টেঙাখাটৰ লগ টাইম গাড়ীখন ৰখাইছে। 10 মিনিটমানৰ পাছত আকৌ যাত্ৰা আৰম্ভ কৰিম। হাই গাইজ, কালি আহোঁতে দেৰি হৈ গ'ল, গধূলিয়ে হৈ গ'ল আহি পাওঁতে মই ইয়াত। সেইটো কাৰণে কালি ব্লগ শ্বুটিং নকৰিলোঁ আৰু গধূলি হৈ যোৱাৰ কাৰণে। এতিয়া আমি হোটেলত আছোঁ, বিশালৰ হোটেল হয় এখন, দুলীয়াজানত আছে। নতুনকৈ অ'পেনিং কৰিছিবহে, অ'পেনিং এতিয়ালৈকে হোৱাই নাই। ইয়াতে ৰখিলোঁ। তাৰপাছত আপোনালোকক দেখাম আজি দুলীয়াজানৰ অলপ পৰিৱেশ। এখন ওচৰতে এখন কলেজ হ'ব চাগে, কলেজ এখন আছে মোৰ বেক চাইডে, অপ'জিট ছাইডত হোটেলখনত। আপোনালোকক দেখাম, বাকী চাই থাকিব ভিডিঅ'টো। আজি হয়তো কামটো শেষ হ'লে আজিয়ে ঘৰত যাবও পাৰোঁ। তাকে চাই মেলি আপোনালোকক জনাম কি হয়, কেনেকৈ কি কৰিব পৰা যায়। বাকী ইয়াতে মই কাম এটাত আহিছিলোঁ, কাম এটা চাবৰ কাৰণে আহিছিলোঁ। চাই মেলি লওঁ, আপোনালোককো দেখাম। তাৰপাছত চাওঁ আজি কি হয়, ঘৰত যাব পাৰি নে নোৱাৰি, কি হ'ব চাই পিনি আপোনালোকক দেখাম। লগতে ব্লগটোত জড়িত হৈ থাকক। যিহেতু মই পাৰ্চনেল কাম এটাত আহিছিলোঁ, সেইবাবে বেছিকৈ আপোনালোকক জেগাবোৰ দেখাবলৈ সক্ষম নহ'লোঁ। আপোনালোকক
বাটতে যিখিনি দেখালোঁ সেইখিনিয়ে হ'ল আৰু এইটো ব্লগত। আৰু আপোনালোকে জনাব ভিডিঅ' চাই কেনেকুৱা লাগে। মই বাৰু আগলৈ ইয়াতকৈ ভাল ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আপোনালোকে মোক মৰম আৰু ছাপোৰ্ট কৰি মোক আগবাঢ়ি যাবলৈ সক্ষম কৰাই যেন তাৰে আশা কৰিলোঁ। ধন্যবাদ। আমি সদায় অসমীয়া হৈ জীয়াই থাকিম আৰু সদায় অসমত জীয়াই থাকিম। জয় আই অসম।